Hey guys, welcome back to my YouTube channel. মই মঞ্জুলাই মোৰ YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া আমি এতিয়া 10 বাজি গৈছে। আমি এফালে যাবলৈ ওলাইছো, এই কাপোৰ ৰেডি কৰি থৈছো পুৰা। ক'ত যাওঁ কি কৰো আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিওটো চাই থাকিব। এতিয়া ওলাই মেলি আজৰি হৈ ললো, কাপোৰ পিন্ধি ললো, বগা কাপোৰ এসাজ পিন্ধি লৈছো কাৰণ আমি যাম আসলতে এটা নিয়ম মানে বছৰকীয়া পাতিছে, আমি তালে যাম আৰু তালে যোৱাৰ আগতে আমি বেলেগ ডখৰ ঠাইলে যাম আৰু সেই ডখৰ ঠাইতনো কি আছে আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। এতিয়া ৰেডি হৈ ললো আৰু আজি আমাৰ ঘৰত কোনো নাই, আমাৰ দেউতাও গৈছে মানে, সেইকাৰণে এতিয়া খিকি মাৰি থৈ যাব লাগিব। আৰু আজি আমাৰ তাইচনকো লৈ যাম, সিও যাব। তেল ভাল আছে এতিয়া। এইফালে আমাৰ পুৰা হাল্লা কৰি আছে তাইচিং। হা এইটো চফৰাই ৰাস মহোৎসৱ, এইফালে ৰাস পাতে আকৌ। এতিয়া আমি পাই গলোহি চফৰাই আৰু পাই গলোহি মানে গৈ এতিয়া মনে মনে থাকিলে তাইচিং ঐ ঘৰত মানুহ নাই কাৰণে আজি ইয়াকো লৈ আহিছো। পুৰা উৎপাত দি আহিছিলে একদম হেৰি প্ৰথম উঠোতে, এতিয়া মনে মনে আছে। ৰাস হৈয়ে গ'ল কিন্তু আমি চাবলৈ যাবলৈ নাপালো। আৰু এতিয়া এনেকুৱা ধাননি পথাৰ দেখি একদম পুৰা ৰাসলে মনত পৰে, ভাওনালে মনত পৰে। যিহেতুকে আমাৰ ঘৰ গাঁৱত আৰু মই নিজেও ভাওনা কৰিছো, ৰাস কৰিছো, সেইকাৰণে চাবলৈ যাবলৈ বহুত মন যায়। কিন্তু এইবাৰ বিশেষ অসুবিধা হোৱাৰ কাৰণে যাব নোৱাৰিলো, কিন্তু নেক্সট টাইম যাম। যেনেকৈ হ'লেও এবাৰ হ'লেও মৰাৰ আগত একদম মাজুলীত ৰাস চামগৈ যাবই লাগিব, নগলে নহ'ব। আৰু কি আমাৰ ৰাসটো একদম অসমীয়াৰ এটা কি বুলি ক'ব লাগিব আবেগ। যিহেতুকে আমি একদম ঐতিহাসিক ঠাইত থকা মানুহ। আমি বৰ্তমান আমি চৰাইদেউ বাসিন্দাৰ, চৰাইদেউ জিলাৰ, কিন্তু আগতে আমাৰ শিৱসাগৰ আছিলে আৰু আমাৰ শিৱসাগৰতো বহুত ঐতিহাসিক জেগা আছে। আৰু তাৰে এডোখৰ ঠাইলৈ এতিয়া যাম য'ত মানে পৃথিৱীতে নহয় সেইটো বস্তু, অকল এইডোখৰ ঠাইতে হয়। আৰু তালৈ যাম, কি বস্তু সেইটোনো আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া পাটচাকো পালোহি। পাটচাকো মই আগতেও আহিছো, আগতে মানে এফালেদি গৈয়ে থাকো বাৰু, খালি পাটচাকোত থকাকে আহিছো, মানে ইয়াতে কিবা মিটিং আছিলে। এতিয়া আমি এই ৰিজৰ্ট এটা আছে এইফালে, সেই ৰিজৰ্টটোত থাকি লৈছিলো, 3 দিন আছিলো নেকি। সেইফালে এখন টাই ভাষাৰ স্কুল আছে আৰু এইটো অডিটৰিয়ামতে আমাৰ মিটিং হৈছিলে। ইয়াত মিটিঙৰ কাৰণে আমি এইফালে ৰিজৰ্ট এটাত 3 দিন থাকি লৈছিলো। এতিয়া আমি পাটচাকোৰ পৰা হেৰি লৈ, আমি নহয় আচলতে পাপুৱে আনিলেগে, মই নহয়। চকলেট আনি দিলে, কিটকাট। মই বহুত ভাল পাওঁ কিটকাট চকলেট খাই। আৰু কি আনিলা? বিংগো খাইও ভাল পাওঁ, বিংগো তেৰে মেৰে, এইটো কালাৰ ভাল পাওঁ। আৰু কি মিঠাই আনিলা? ৰসগোল্লা আনিলে বোলে, ৰসগোল্লাটোহে এতিয়া নাখাওঁ দেই। আপোনালোকক দেখাম বুলি কোৱা ঠাইডোখৰ পাই গ'লোহি। ইয়াত কি আছে দেখাম বুলি কৈছো নহয়, ৰ'ব অকণমান পিছতে দেখাই আছো। পাই গ'লোহি আমি এতিয়া। দোকানখন আছে নাই? নাই আজিকালি দোকানখন, গছ গছনিবোৰ বহুত ধুনীয়াকৈ ৰুই থৈ দিছে।
আমি আচলতে আহিম বুলি কোৱা জেগাডোখৰ হৈছে এইডোখৰ আৰু ক'লে আহিছোঁ চাওক এইজোপা বাখৰ বেঙেনা বুলি কয় আৰু এইজোপা গছ অকল এইখিনি ঠাইতে হয় আৰু বেলেগ ক'তো নহয় আগতেও আমি আহিছোঁ কিন্তু তেতিয়া ভিডিঅ' কৰা নহয় এতিয়া পুৰা চাফ চিকুণ কৰি আছে ধুনীয়াকৈ পাত চাতবোৰ সৰি গৈছে এতিয়া বিস্ময়ক বৃক্ষ বাখৰ বেঙেনা বয়স BSIP লক্ষ্যমতে 580 বছৰ হ'ল 2014 চনতে এতিয়াতো 2022 চন হ'ল আৰু বেছি বয়স হৈ গ'ল বৈজ্ঞানিক নামো দিছে আপোনালোকে আহিব চাবলৈ এজোপা গছ আৰু এইজোপা গছৰ পৰা ডাল নি বোলে ক'ৰবাত ৰুইও চাইছে কিন্তু তাত নহয় নাজানো ইয়াতে কিয় হয় আৰু ইয়াত আচলতে কিবা এটা এই মাটিডোখৰত কিবা এটা আছে আৰু এজোপা গুটি লাগি আছে চাগে এতিয়া বাখৰ বেঙেনা আমাৰ আচলতে ইয়াতে আমাৰ গাঁৱৰ ঘৰ মানে মোৰ মানুহজনৰ ককা আইতাকৰ ঘৰ আৰু আজি ককাকৰ বছৰেকীয়া আছে বছৰেকীয়া শ্ৰাদ্ধত আমি আহিছোঁ আমাৰ দেউতা ৰাতিপুৱাই আহি গ'ল কিন্তু আমি অকণমান দেৰিকৈ আহিব লগা হ'ল সেইকাৰণে অকণমান দেৰিকৈ আহিলোঁ আৰু আহোঁতে যিহেতুকে বাখৰ বেঙেনাজোপা পাই যাওঁ সেইকাৰণে আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ আৰু সেইফালে কিবা ঘাঁহৰ খেতি কৰিছে নেকি ঘাঁহ কাটি আছে আৰু এইফালে মানুহজনে এইবোৰ চাফা কৰি আছে আৰু এতিয়া চাফা কৰি থকাৰ কাৰণে আমি নোসোমাওঁ ভিতৰলৈ একেবাৰে আৰু কিবা কিবি পূজা চূজা কৰি থৈছে সেইকাৰণে এতিয়া নোসোমাওঁ সি পুৰা বাহিৰলৈ চাই একদম এনজয় কৰি আহিছে গাড়ীত উঠি বহুত ভাল পায় সেইকাৰণে আমি এতিয়া মাথাউৰি হৈ গৈ আছোঁ এইফালে আছে দিচাং নদী বিল ন এই বহুত মাছ ওলাই ইয়াত মাছটো বেছি পায় মাছৰ সংখ্যা বহুত বেছি ধুনীয়াকৈ গৰুখিনি ঘাঁহ খাই আছে তাতে চৰি আছে ইমান ধুনীয়াকৈ পানী শুকাই গৈছে ন এইফালে হাঁহ ধুনীয়া একেবাৰে গাঁৱৰ পৰিৱেশ মাথাউৰিয়েদি আহি আমি পাই গ'লোহি মানে এইফালেদি গ'লে আমাৰ গাঁৱৰ ঘৰ আৰু এইফালে এইখন দলঙেদি গ'লে আমি পামগৈ শিৱসাগৰ দলংখন হোৱাৰ কাৰণে যদি শ্বৰ্টকাট হৈ গ'ল এইফালে তাতে দলঙৰ ইপাৰে এখন বজাৰো বহে আৰু এইফালে যাওঁ আমাৰ গাঁৱৰ ঘৰলৈ একেবাৰে মানুহ কেইজন কেতিয়াবা ভালকে নিদিলে বকতা খামুন বৰ নামঘৰ এইফালেদি সোমাই যায় অকণমান গৈ এতিয়া পামেই এইবোৰ পথাৰ দেখিছে এইবোৰ পথাৰ আমাৰ ঘৰৰে খেতি হয় বহুত পিছত এইফালে খেতি অকণমান দেৰি হয় বানপানী হৈ থাকে বহুত বেছিকে পানী হৈ থাকে সেইকাৰণে অকণমান দেৰিকে ৰুৱে কিন্তু আমাৰ মাহঁতৰ ঘৰৰ ফালে আকৌ খেতি কিছুমানৰ দায়ে আজৰি হ'বলৈ হ'ল আৰু আমাৰ ঘৰো দাই আছো বুলি কৈছে ধান এইফালে নদীৰ পাৰলৈ যায় একদম গছ গছনি আন্ধাৰ হৈ আছে পাই গ'লোহি আমাৰ ঘৰ আৰু এইখন আমাৰ ককাইদেউ আৰু বৌৰ দোকান আগফালে নামঘৰটো আছে নামঘৰ ভঁৰালটো আগফালে আছে পিছফালে ঘৰটো আছে কৈ থাকো বলক
শাকৰ লগতে টেঙাও কাটি দিছোঁ মানুহৰ আগতে মাতিব লাগিব কোন নলগাব আকৌ এতিয়া আহি আমি ঘৰ পাই গ'লোহি আমি গৈছিলোঁ গাঁৱৰ ঘৰলৈ আৰু বছৰেকীয়া আছিলে তাৰো অকণমান ভিডিঅ' কৰি আনিছোঁ আপোনালোকক দেখাম আৰু আমি চালোঁ বাখৰ বেঙেনা যিজোপা গছৰ 600 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল আৰু পাৰিলে আপোনালোকেও কেতিয়াবা গৈ পেলাই চাই আহিব আমাৰ গাঁৱৰ ঘৰৰ ওচৰতে আৰু আমি সদায় গ'লে দেখোৱেই কিন্তু তথাপিও মানে ভিডিঅ' চিডিঅ' কৰা হোৱা নাছিলে কাৰণে আজি ভিডিঅ' কৰি আনিলোঁ আজি ভিডিঅ'টো ইমানখিনি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই বাই